নমস্কাৰ সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনালোঁ ডিজিটেল ক্ৰিয়েটৰ বিমান ইউটিউব চেনেলটোলৈ। যদি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত এটা কথা ক'ম যে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে চাব পাৰে। এতিয়া ভিডিঅ'টোলৈ যাওঁ আহক। আজি আমি ৰিভিউ কৰিম NS125 এখন ভেলিউ ফৰ মানি বাইক হয়নে নহয়। চ' এইটো কথা আমি একদম শেষত আলোচনা কৰিম, কাৰণ ফাৰ্ষ্ট বাইকখন আমি অল স্পেচিফিকেশ্যন কি থাকিব, গাড়ীখন নিউ কি আহিছে আৰু ইয়াৰ লগত কম্পিটিটৰ যিখিনি থাকে বা যিখিনি কম্পিটিটৰ বাইক আছে সেইখনৰ লগত আমি ৰিজাল্ট চাব চেষ্টা কৰিম, সেইবোৰত কি এনেকুৱা আছে আৰু এইখনত কি এনেকুৱা আছে যাৰ কাৰণে আপোনালোকে এইখন বাইক কিনিব পাৰে। চ' এতিয়া ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকক। চ' গাইজ, আমি বৰ্তমান যদি ইয়াৰ মেইন হেডলাইটলৈকে যাওঁ তেতিয়াহ'লে মেইন হেডলাইটটো আপোনালোকে পাব হেলোজেন আৰু তাৰ কাষত দুটা পাইলট হেডলেম্প পাব। এই দুটা মই দেখাই আছোঁ, পাইলট হেডলেম্প পাব আৰু ইয়াত এটা বাজাজৰ লগো দেখা পাব আৰু ছাইডৰ ইণ্ডিকেটৰকেইটাও আপোনালোকে হেলোজেনে পাব। লগতে যদি আমি ইয়াৰ টেইল লাইটলৈকে আহোঁ তেতিয়াহ'লে টেইল লাইটটো আপোনালোকে LED দেখা পাব। টোটেলি টেইল লাইটটো LED হয় আৰু নেক্সট যেনেকুৱা 160 আৰু 200ৰ নিচিনা। নেক্সট তাৰ আমি ছিটলৈকে আহোঁ। তাৰ ছিটৰ তাৰে যিটো ৰাইডাৰ ছিট হয় সেইটোত এটা ধুনীয়া ডিজাইন বনোৱা আছে, যাৰ দ্বাৰা গাড়ীখনৰ ছিটটো আৰু মাস্কুলাৰ দেখা হৈছে আৰু পিলিয়ন আৰু ৰাইডাৰৰ কাৰণে গাড়ীখন টোটেলি কমফৰ্টেবল গাড়ী হয়, তাতে কমফৰ্টেবল ছিট হয়। চ' ইয়াৰ পৰা আমি তাৰ ডিজিটেল অৰ্থাৎ তাৰ মিটাৰ কণ্ট্ৰললৈ আহোঁ। চেম আপোনালোকে সেই পাব, ডিজিটেল নাপায়, টোটেল গোটেইখিনি ডিজিটেল নাপায়, ছেমি কনচোল পাব, য'ত আপোনালোকে ফিউৱেল গেজ আদি সকলোবোৰ দেখাব। RPM মিটাৰটো সেই ছেম 200 আৰু 160 নিচিনাই। নেক্সট আমি তাৰ ইঞ্জিন স্পেচিফিকলৈ যদি আহোঁ, আপোনালোকে ইঞ্জিনত পাব 124.5cc DTSI এয়াৰ কুল 2 ভাল্ভ BS6 ইঞ্জিন পাব। মেক্সিমাম BHP পাব 12 in 8500 RPMত আৰু মেক্সিমাম যদি আপোনালোকে টৰ্কটো চাব যায় তেতিয়াহ'লে 11 Nm টৰ্ক পাব 7000 RPMত আৰু আপোনালোকে 5 গিয়াৰ ট্ৰেন্সমিশ্যন পাব। চ' বৰ্তমান গাড়ীত কোনো FI ইঞ্জিন অহা নাই, চ' এইটো দিব পাৰিলেই হয়। নেক্সট আমি তাৰ এইটো আপোনালোকে ফিউৱেল গেজ দেখা পাব। FI ইঞ্জিন ইয়াত এটা FI ইঞ্জিন আহে, তাৰমানে ইয়াত এটা নিউ টেকন'লজি আহিছে কি ইলেক্ট্ৰনিক, অৰ্থাৎ FI ইঞ্জিনে যেনেকুৱা কাম কৰে ঠিক তেনেদৰে এটা ইলেক্ট্ৰনিক পদ্ধতিত তাৰ ইঞ্জিনলৈকে তেলটো পোৱা যাব। চ' এটা নিউ টেকন'লজি আহিছে। চ' নেক্সট আমি তাৰ যদি চাবলৈ যাওঁ, আপোনালোকে ধুনীয়া কিক পাই যায়, কিক পাই যাব, য'ত আজিকালি বেছিভাগ গাড়ীত কিক নাহে। চ' কিক থাকিলে ভাল, কাৰণ আপোনালোকৰ কিছুমান প্ৰব্লেম হয় কিক নাথাকিলে, গাড়ীখন কেতিয়াবা যদি বন্ধ হৈ যায় তেতিয়াহ'লে আপোনালোকে কিক মাৰি ষ্টাৰ্ট কৰিব পাৰে। চ' ইঞ্জিনৰ স্পেচিফিকেশ্যন এইখিনিয়ে আছিল। চ' এইখিনি হোৱাৰ পিছত আমি তাৰ ফ্ৰণ্ট টায়াৰলৈকে আহোঁ। চ' ফ্ৰণ্ট টায়াৰটো আপোনালোকে পাব 100/80 ছেগমেণ্টৰ টায়াৰ আৰু আপোনালোকে ডিস্ক ব্ৰেকখন ফাৰ্ষ্ট ডিস্ক ব্ৰেকখন পাব 240 mm ডিস্ক ব্ৰেক পাব উইথ টেলিস্কোপিক ছাছপেনশ্যন। নেক্সট আমি তাৰ ৰিয়াৰ টায়াৰলৈকে যদি আহোঁ, 100/90 ছেগমেণ্টৰ টায়াৰ পাব আৰু মনোচক নাইট্ৰক্স ছাছপেনশ্যন পাব, 5 লিমিট ছাছপেনশ্যন, যাৰ যেনেকুৱা হাইট হয় তেনে সেনেকুৱা মিলাই ল'ব পৰা যায় আৰু নেক্সট ইয়াৰ পিছত ব্ৰেকলৈকে যদি আহোঁ, ব্ৰেকটো পাব 130 mm ড্ৰাম ব্ৰেক পাব, কাৰণ ফ্ৰণ্টটো ডিস্ক ব্ৰেক পাব, নেক্সট পিছৰটো আপোনালোকে ড্ৰাম ব্ৰেক পাব। চ' ব্ৰেক লিভাৰৰ ওপৰত সৰুছে এটা প্ৰটেক্ট কৰাৰ কাৰণে প্লাষ্টিকৰ কভাৰো দিছে। চ' এইখনেই হ'ল বাজাজ পালচাৰ 125 NS125। এইখন বাইক লঞ্চ হৈ গৈছে বৰ্তমান, আৰু আপোনালোকে যদি কিনিব খোজে তেতিয়াহ'লে কাষৰ ডিলাৰত যায় আপোনালোকে গাড়ীখন চাব পাৰে বা বুকিং কৰিব পাৰে। আমি যে লাষ্টত কৈছিলোঁ এইখন বাইক বাজেট ফৰ বাইক হয়নে নহয়, এইখন বাইক টোটেলি ভেলিউ ফৰ মানি বাইক হয়, কাৰণ যিখিনি প্ৰাইজত এখন গ্লেমাৰ পোৱা যায় ছেম প্ৰাইজতে, অলপ কিবা বেছি হ'ব পাৰে, ছেম প্ৰাইজতে এইখন বাইকো পোৱা যায়। এক নম্বৰ কথা হৈছে বাইকখনৰ ছিটিং পজিশ্যন। নেক্সট টুইন ছিট পোৱা যায়, যিটো বেলেগ বাইকত পোৱা নাযায়। এই বাইকখনত আপোনালোকে ক'লে টোটেলি 160 আৰু 200ৰ লুক পাব। এইখন বাইকত আপোনালোকে ব্লু, গ্ৰে, অৰেঞ্জ আৰু ৰেড কালাৰ পোৱা যায়। আৰু নেক্সট গাড়ীখন ভেলিউ ফৰ মানি বাইক এইকাৰণে হয় কাৰণ এই ইমানখিনি কম দামত আপোনালোকে এখন ক'বলৈ গ'লে স্পৰ্টি লুকৰ বাইক পোৱা যায় আৰু এখন এগ্ৰেছিভ বাইক পোৱা যায়। আৰু তাৰ এইটো ছেগমেণ্টত অৰ্থাৎ 125 ছেগমেণ্টত এইখন বাইকতকৈ অৰ্থাৎ বাজাজ পালচাৰ NS125তকৈ বেলেগ বাইক আপোনালোকে নাপায়। চ' ভাল লাগিলে যদি লাইক কৰিব আৰু নেক্সট লগ পাম এটা বেলেগ এটা ভিডিঅ'ৰ সৈতে। জয় আই অসম।